আপোনালোকৰ কি খবৰ আজি অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ হাজো মাধৱ মন্দিৰ। আপোনালোকে চাব পাৰিব ভিডিঅ'টো পুৰা এনজয় কৰিব। লগ পাই আছোঁ, আপোনালোকে চাগে গম পাইছে থাম্বনেইল চাই ক'ত গৈ আছোঁ। ভিডিঅ'টো পুৰা এনজয় কৰিব। বাই বাই। A few moments later. ফাইনেলি আমি আহি পালোঁ মাধৱ মন্দিৰ। মাধৱ মন্দিৰ চাব পৰা ইমান মানুহ, খালি চালি লগ হৈ আছোঁ। পূজা কৰিম, আপোনালোকক দেখাম। পৰা চাই লওক সেৱা কৰিলোঁ, ফুট চুট লগালোঁ। আপোনালোকক মানে সেৱা কৰাটো দেখাব নোৱাৰিলোঁ। এতিয়া আপোনালোকক দেখাম আৰু যিখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰিম। আপোনালোকে চাই যাব। ঘূৰি আছোঁ আৰু বান্দৰ কিমান গাইছ মাধৱ মন্দিৰৰ চিনাৰী বান্দৰ চান্দৰ ইমান আছে। এইবিলাক ইমান ফটো চটো নল'লোঁ। এতিয়া আমি লাহে কৰি যাম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাব আৰু পূজা পাতল শেষ। এতিয়া যাব পৰা হৈছোঁ, মানে যাওঁ আৰু চাই ভাল মানে লাইক কৰবা, কমেণ্ট কৰবা, শ্বেয়াৰ কৰবা, চেনেলটো ছাবস্ক্ৰাইব কৰবা। যদিহে ফেচবুকত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই বাই।